So এতিয়া আহিছোঁ ডেইলি কালেকশ্যনলৈ। এযোৰ অনলাইন হয়। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু স্মৃতিজ ব্লগ। নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ স্মৃতিজ ব্লগৰ আন এটা ভিডিঅ'লৈ। আৰু আজি মই কোনো ধৰণৰ ৰেচিপি ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অহা নাই। আজি ভাবিলোঁ এটা বেলেগ ধৰণৰ ভিডিঅ' বনাওঁ। চ' মই আজি আপোনালোকক মোৰ কিছু ইয়েৰিংছ কালেকশ্যন আৰু মই কি স্কিন প্ৰডাক্ট ইউজ কৰোঁ সেই বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আৰু যিহেতু লকডাউন চলি আছে, ঘৰত আছোঁ মই, গতিকে বেছি বস্তু নাই লগত। তেজপুৰত আছিলোঁ, তেজপুৰতে আধা আধি বস্তু আছে বাৰু। যি কি নহওক, ঘৰত যি আছে সেইখিনিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। সেয়াই, তেন্তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' ফাৰ্ষ্ট আহিছোঁ ইয়েৰিংছ কালেকশ্যনলৈ। চবতকৈ ফেভৰেট কালেকশ্যন বুলি এটা থাকে ন, চ' ফেভৰেটলৈ আহিছোঁ। এইযোৰ চাদৰ মেখেলাৰ লগত পিন্ধিলে খুবেই ভাল লাগে। আৰু চিম্পল কুৰ্তাৰ লগতো পিন্ধিলে ভাল লাগে। মই এইযোৰ তেজপুৰৰ পৰা কিনিছিলোঁ, 350 এনেকুৱা নিচিনা আছিলে, দামটো মই ঠিক মনত নাই, তথাপিতো তেনেকুৱা আছিলে। আৰু এযোৰ আছে, এইযোৰো তেজপুৰতে কিনিছিলোঁ, এবাৰ ফ্ৰেছাৰ্ছৰ কাৰণে কিনিছিলোঁ। তাৰপিছত ভাল লাগে পিন্ধিলে, খোপা চোপা বান্ধি। এযোৰো ঠিক 350, 400 এনেকুৱা আছিলে। চ' এতিয়া আহিছোঁ ডেইলি কালেকশ্যনলৈ। চিম্পল, য'তে ত'তে পিন্ধিব পাৰি, ভাল লাগে পিন্ধিলে। আৰু এইকেইযোৰ হৈছে ডেইলি কালেকশ্যনে, গোটেইকেইটা ৰং বিৰংগী, পিন্ধিলে ভাল লাগে। দুযোৰ আছে, এযোৰ মোৰ, এযোৰ বাৰ, আৰু তেনেকুৱা ছেম, খালী ব্লেক। ফেভৰেট হয় এইযোৰ, গুৱাহাটী ফেঞ্চি কালেকশ্যন, 100 টকা লৈছিলে এইযোৰ। আৰু গিফ্ট, বাৰ্থডে গিফ্ট দাদাই দিছিলে। এইযোৰ গুৱাহাটী ফেঞ্চি, তেনেকুৱাই দাম, 100 টকাৰ ভিতৰত। এইযোৰ গুৱাহাটী ফেঞ্চিতে, মোৰ চাদৰ মেখেলাৰ লগত পিন্ধিলে বেছি ভাল লাগে। এইযোৰ জাগিৰোড, এইযোৰ জাগিৰোড। আৰু জাগিৰোডতো বহুত ভাল ফুল কালেকশ্যন আছে হৈছে। এইযোৰ চিম্পল, জাগিৰোডৰ পৰাই কিনিছিলোঁ চাগে, পাহৰিলোঁ, ঠিক মনত নাই। ঠিক তেনেকৈ জাগিৰোড চিম্পল বেছি ভাল লাগে, গিফ্টেড হয়। আৰু এইযোৰ ভাল লাগে, কুৰ্তাৰ লগত এইযোৰ ভাল লাগে। এইযোৰ একচুৱেলি অনলাইন হয়, অনলাইন কিনিছিলোঁ, দামটো মনত নাই কিমান আছিলে, পাহৰি। অনলাইন হয়, ভাল লাগে। এইযোৰ এনেই চিম্পল ইয়েৰিংছ। আৰু এইযোৰ অৱশ্যে দীঘল আছিলে আৰু এটা লেয়াৰ আছিলে, খুলি পালে সৰু কৰি লোৱা হ'ল, যিহেতু কাণ পূৰা হেভি হৈ যায়। চ' ভাল লাগে পিন্ধিলে। আৰু খাৰু আছিলে বহুত, তেজপুৰত আছে। তথাপি এইযোৰ দেখাব গৈছে, স্পেচিয়েল হয়, জয়পুৰৰ পৰা কিনা, ভাল লাগে, খুবেই ভাল লাগে পিন্ধিলে। দামটো বেছি নাছিলে। চ' এতিয়া আহিছোঁ স্কিন প্ৰডাক্ট কি ব্যৱহাৰ কৰোঁ মই। ঠিক তেনেকৈ মুখত ইমান নেখানো, মেকআপ নকৰোঁ। যি দুটামান বস্তু কিনে, সেইকেইটা অৰিফ্লেমৰ হয়, খুবেই ভাল হয় অৰিফ্লেম। এইটো হৈছে বডি লোশ্যন অৰিফ্লেমৰ, সানি শেষ হৈ গৈছেগৈ, ভাল হয়, খুবেই ভাল হয়, মিল্ক এণ্ড হানি হয়। আৰু এইটো হৈছে ক্ৰীম, নাইট ক্ৰীম হয় এইটো। আৰু এইটো ডে ক্ৰীম, অৰিফ্লেমে হয় গোটেইকেইটা। ক্ৰীম অৰিফ্লেম, আৰু এইটো হয় প্ৰটেক্টৰ, দুটা অৰিফ্লেমৰ হয়। যেনেকৈ ইউজ নকৰোঁ, ক'ৰবাত যাব লগা পাৰ্টিৰ কিবা থাকিলে তেতিয়া ব্যৱহাৰ কৰোঁ। আৰু এইটো হৈছে কম্পেক্ট পাউডাৰ, অৰিফ্লেমৰে হয়। আৰু এইটো এটা অৰিফ্লেমৰ, ভাল হয় দুটা। এইটো অৰিফ্লেমৰ নহয়, লেকমি 95 হয়। এণ্ড এইটো নেক, এইটো হ'ল যোৱা বছৰ কিনিছিলোঁ আইব্ৰৰ কাৰণে, ভাল হয়। এইটো একচুৱেলি ইউজ কৰিব ভাল হয় এতিয়া। আৰু এইটো লগতে আছিলে গল্ডেন, সেইটো টেণ্ডাৰ কেয়াৰ বুলি কয়, অৰিফ্লেমৰ লিপ বাম হিচাপে ইউজ কৰিব পাৰি, খুবেই ভাল, এটা মানে ভাল লগা বস্তু আৰু অৰিফ্লেমৰ। আৰু এইটো হয় হানিৰ, আৰু এইটো ৰ'জ হয়, মুখখন পূৰা ভাল কৰি ৰাখে,
বিশেষকৈ মই একেটাই লগাওঁ, লিপষ্টিক ইমান ইউজ নকৰোঁ। আৰু এইটো অৰিফ্লেমৰ নেইল পলিচ, কালাৰটো ভাল লাগে সেইকাৰণে কিনিছিলোঁ। আৰু এইটো মাস্কাৰা অৰিফ্লেম, ভাল হয় বহুত। এইটো লিপ বাম। আৰু এইটো হৈছে অৰিফ্লেমৰ আইলাইনাৰ, ভাল হয়, মই ইউজ কৰি আছোঁ, বৰ্তমান লগোৱা আছে এডাল। এখন লিপষ্টিক বেছি নাই, বেছিভাগ ফেচবোৰতে আছে, ঘৰত 2-এটা আছে, এইখিনিকে দেখাম। এইকেইটা অৰিফ্লেমৰ হয়, ভাল হয়। কালাৰকেইটা মই দেখাই দিছোঁ বাৰু। অলপ পিংক টাইপৰ হয়, পিংকিছ ৰেড টাইপৰ। আৰু এটা এইটো অলপ ডাল কালাৰ হিচাপে ভাল লাগে। আৰু বেছিভাগ দেখিছে অৰিফ্লেমৰে বস্তু, যি মই কৈছোঁৱে, যি 2-এটা বস্তু ব্যৱহাৰ কৰোঁ অৰিফ্লেমৰে ইউজ কৰোঁ। আৰু বাকী এইটো এটা লিপষ্টিক আছে, এইটো ফেচ কানাডা হয়। এইটো লেকমি ৰেড কালাৰ হয়, এইটো কালাৰটো দেখা দিছোঁ। এইটো মায়ে ইউজ কৰে বিশেষকৈ, এইটো মায়ে ইউজ কৰে লেকমি এপচিলি, এইটো ভাল হয়, কফি কালাৰ টাইপ। আৰু এইকেইটা এলিটে লিপষ্টিক, কালাৰকেইটা ভাল লাগে, লাইট কালাৰ হিচাপে ইউজ কৰিব পাৰি। আৰু এইটো হৈছে ভাল হয়, সেয়াই। চ' গাইজ, এয়াই আছিল আজিৰ ভিডিঅ'টো। আৰু আপোনালোকে গম পাইছে মই বেছিকৈ অৰিফ্লেমৰ প্ৰডাক্টে ব্যৱহাৰ কৰোঁ, আৰু খুবেই ভাল হয় স্কিনৰ বাবে। আৰু হেল্থ নিউট্ৰিশ্যন প্ৰডাক্টো আছে ইয়াত বহুতো, সেইবোৰো ভাল হয়। গতিকে আপোনালোকে যদি কিবা প্ৰডাক্টৰ বিষয়ে জানিব বিচাৰে বা কিনিব বিচাৰে তেন্তে কণ্টেক্ট কৰিব পাৰে। মোৰ কণ্টেক্ট ডিটেইলছ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ, পুনৰবাৰ লগ পাম এটা নতুন ভিডিঅ'লৈ। আজিলৈ আহিছোঁ, বাই বাই।